আজি ইংৰাজী 2022 চনৰ 19 তাৰিখ আৰু বিগত 2021 চনৰ 19 তাৰিখত দিনটোতে আমাৰ এই অঞ্চলৰ এগৰাকী মহিৰ সমাজ হিতৈষী সমাজ সংগঠক জাতিটোৰ বাবে নিজক উৎসৰ্গা দিয়া অথবা সমাজৰ ভালৰ কাৰণে নিজ জাতিৰ ধৰ্ম তথা জাতিটোৰ কুসংস্কাৰবিলাক সংস্কাৰৰ জৰিয়তে এটা সৎপথত নিবৰ কাৰণে অহোপৰীক্ষাৰকৰ্থ কৰা এগৰাকী ব্যক্তি স্বৰ্গীয় খৰ্গেশ্বৰ বসুমতাৰী ডাঙৰীয়াই ইহলীলা সম্বৰণ কৰিছিল। আৰু এই দিনটোত আমি এই অঞ্চলৰ দল সংগঠন নিৰ্বিশেষে এই অঞ্চলৰ নেতৃবৃন্দ তথা সমাজসেৱকসকলক আমি একগোট কৰি আজিৰ দিনটোত তেখেতক আমি স্মৰণ কৰিছোঁ। আৰু তেখেতৰ যি প্ৰতিমূৰ্তি তেখেতৰ বাসগৃহৰ পদূলিত স্থাপন কৰা আছে, আমি তাতে আহি সকলোৱে একত্ৰিত হৈ তেখেতৰ এই যি প্ৰতিমূৰ্তি এই প্ৰতিমূৰ্তিত আমি এগছি বন্তি প্ৰজ্বলন অথবা আমি পুষ্পাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আজিৰ দিনটোত আমি সকলোৱে তেখেতক স্মৰণ এই কাৰণেই কৰিছোঁ যে এই অঞ্চলৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি হিচাপে অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে দেহে বনে তেখেতে যথেষ্ট ত্যাগ কৰিছিল আৰু নিজৰ জাতিৰ উন্নয়নৰ কাৰণে ই লাগিলে শিক্ষাই হওক, ই লাগিলে ধৰ্মই নহওক, সমাজৰ সকলো দিশকে তেখেতে আগুৱাই নিবলৈ প্ৰচেষ্টা কৰাৰ কাৰণে আমাৰ সকলোৰে পূজ্য এগৰাকী ব্যক্তি। সেয়েহে আজিৰ তেখেতৰ এই মৃত্যু তিথিত বা ইহলীলা সম্বৰণ কৰা এই পৃথিৱীৰ পৰা তেখেতে মহাপ্ৰয়াণৰ এই দিনটোতে আমি তেখেতক স্মৰণ কৰি ইয়াতে পুষ্পাঞ্জলি অৰ্পণ কৰিলোঁ। আজিৰ দিনটোত তেখেতৰ পৰিয়ালৰ ফালৰ পৰাও তেখেতক স্মৰণ কৰি আজি কিছু কাৰ্যসূচী লৈছে। আৰু ধৰ্মীয় ৰীতি নীতিৰে আমাৰ যি বড়ো ধৰ্মৰ বাথৌ ধৰ্মৰ ৰীতি নীতি অনুসৰি আৰজৰ ব্যৱস্থা কৰিছে। আমি সকলোৱে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতে য'তেই নাথাকক যাতে তেখেতৰ আত্মাই সুখে শান্তিৰে স্বৰ্গত বাস কৰিব পাৰে, তাকে আমি কামনা কৰিছোঁ। আজি যেনিবা মোৰ দেউতাৰ মৃত্যু তিথি আছিলে, সেই গতিকে যেনিবা আমাৰ সমূহ নামবৰ আঞ্চলিকৰ যিসকল দেউতাৰ লগৰীয়া বা তেওঁলোকৰ বন্ধু তেওঁলোকে আহি মোৰ ঘৰত যেনেভাৱে আমাৰ দেউতাৰ যেনিবা মৰা তিথি হিচাপে আজি এই মধ্যমপুৰ অঞ্চলৰ যেনিবা বিষয়ববীয়াসকলে আহি মোৰ ঘৰত যেনেভাৱে সহায় সহযোগিতা আগবঢ়াইছে, ভৱিষ্যত তেওঁলোকে আৰু যেন আমাৰ দেউতাক যেনিবা নাপাহৰি এনেকুৱাই যেনিবা সহযোগ দিয়ে বা চিৰ শান্তিৰ বাবে তেওঁলোকে আহি মোক যেনেধৰণে চাকি ধূপ আৰু ফুল তেওঁলোকে যেনিবা আমাৰ দেউতাৰ মৃত্যুবাৰ্ষিকীক পুষ্পাঞ্জলি কৰিছে, সেইবাবে মই অশেষ ধন্যবাদ জ্ঞাপন যাচিছোঁ। আৰু লগতে বিষয়ববীয়াসকল এই অঞ্চলৰে তেওঁলোক যেন আহি থকা দিনতো এনেধৰণে সহায় সহযোগ বা কৰে যেন, এইটোৱেই মোৰ ভগৱানৰ ওচৰত সৰল প্ৰাৰ্থনা থাকিল।